Karbi Anglong alongli echetta pithek thepusi CM Kipangda. Karbi Anglong a Deputy Commissioner pen DCSI hema conference hall along Phirangki amai padopon. Kardom Birta life penili Birta thanbang phi sami sehenati mungpi non Birta angton pen arjupanik tha. Karbi Anglong alongli echetta pithek the 1951 ahut ahoy kasila matengsi dothippo. Tara langso Karbi people hall along kuti thong kebranar kep Atangka penki kimponji auditorium hall along e kisompona hutsi la solam the KCCM tuliram ronghang pen pangdakpon. News Desk report Birta Live. আলোচনা কৰি স্পেচিয়েল পেকেজৰ জৰিয়তে আজি 2500 কেপাচিটি এমাউণ্ট হ'ব 36 কৰোৰ অডিটৰিয়াম ঘৰত ইয়াত আজি ঢালা স্থাপন কৰিছে আৰু লগতে ভূমি পূজনো কৰা হৈছে 6 মাহৰ ভিতৰত এই অডিটৰিয়ামটো উদ্বোধন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু কণ্ট্ৰেক্টৰো কৈছোঁ যে 6 মান্থত এইটো ৰাইজক হেণ্ডঅভাৰ কৰিব লাগে আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলক হেণ্ডঅভাৰ কৰিব লাগে ইয়াত চেণ্ট্ৰেল এচি থাকিব সাউণ্ড চিষ্টেম থাকিব কনফাৰেন্স ৰুম থাকিব VIP লঞ্চ থাকিব আৰু তাত ৱাছৰুমো টয়লেট যিটো গাৰ্ড আৰু বয় এই দুটা থাকিব আৰু জেনেৰেল টয়লেটো তাতে কৰা আৰু তাত ভিজিটিং ৰুমো থাকিব আৰু চিটিং ৰুম থাকিব কেপাচিটি কিমান হ'ব স্যাৰ 2500 আৰু 6 মাহৰ ভিতৰত এইটো কাৰ্বিআংলং অট'নমাছ কাউন্সিল স্যাৰ এই কিবা নামাকৰণ কৰিবনে এইটো কৰা নাই আমি আলোচনা কৰিম সাবচেণ্টাৰৰ নামভাৱে হ'ব পাৰে কিবা হ'ব পাৰে আমি পিছত কাৰ্বিআংলং অট'নমাছ কাউন্সিলৰ কনষ্টিটিউশ্যন যিটো আমাক বাউণ্ডেৰীটো আমাক নোটিফাইড বাউণ্ডেৰী দিয়া আছে 1951 সেই 1951 মাটি যিটো কাৰ্বি আংলং আৰু অসমৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত 6 চিটৰ অট'নমাছ কাউন্সিলত যিটো দিয়া আছে সেইটো মই সদায় কৈ আছোঁ আগৰ পৰা কৈছোঁ এতিয়া কৈছোঁ আৰু ভৱিষ্যত কৈ থাকিম যিটো আমি 1 ইঞ্চি হয়তো দিয়া নাই কিন্তু কাৰণ যদি সেইটো নোটিফাইড বাউণ্ডেৰী আছে আমাৰ আৰু কিছুমানৰ জেগাত নেচাৰেল বাউণ্ডেৰীও আছে তাতে নদী আছে সেই সীমাৰ কথাটো আমি কম্প্ৰমাইজ নকৰোঁ আমাৰ যিটো কেন্দ্ৰ চৰকাৰৰ পৰা যিটো আমাক দিছে 1951 কিন্তু আমাৰ যদি আমাৰ নোটিফাই আমাৰ বাউণ্ডেৰী তাৰপিছত ভিতৰত সোমাই যদি কৰে তাৰপিছত আমাৰ যিখিনি আৰক্ষী বিষয়া আৰু বন বিষয়াৰ পৰা যিখিনি পদক্ষেপ লোৱা গৈছে যিখিনি একশ্যন লোৱা গৈছে তাৰ বিষয়ে সেইটো জাষ্টিফাইড নে ছাৰ এইটোতো চুৰ কৰাহে জগালিটো এইটো যিবিলাকৰ কাঠ চুৰ কৰা যিবিলাক চোৰাং চিকাৰী যিবিলাক টিম্বাৰ চুৰ কৰা স্মাগলিং তেওঁলোকৰ কাৰণেহে ধৰা হৈছে কিন্তু আমাৰ ছাছপেনশ্যন হৈছে ট্ৰান্সফাৰ হৈছে সেই বিষয়ে তেওঁলোকৰ সেই ডিউটি কৰি তেওঁলোকে এটা পানিছমেণ্ট পাইছে সেইটো জাষ্টিফাইড নে ছাৰ সেইটোতো যিবিলাকৰ তেওঁলোকৰ ভালকৈ যিবিলাক স্মাগলিং কৰা ভালকৈ ধৰা নাই কাৰণে আমি ছাছপেনশ্যন আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু সেইটো আমি তেওঁলোকৰ যিটো ৰিপ্লাই দিয়াৰ লগে লগে আমি গোটেইখিনি কিন্তু হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰে কৈছে যে তেওঁলোকে মানে আননেচেৰী ফায়াৰিং আনপ্ৰভোক ফায়াৰিং কৰিছে তো আমি নাজানো দেখা নাই ময়ো দেখা নাই এটা কথাটো সুধি থাকিব নালাগে জোগালি ক'লোঁ আৰু হ'ব Pini porphar trokalom Karbi Anglong administrative ahin pen arta ningkan kri troksi pen ningkan ingkoi raisian kipleng atuma phan waterless along amen ka chithapji aphan Karbi Anglong adisi pen Phirangki amai phapon laso amaya long pen man ki do Karbi Anglong adisi pen ke pachini pon ke laso sai jasemet special registration campaign pini phai kuni ni phai thong ke pen Lokachari Adim College Junior College Lapen Higher Secondary along Cheng Ponsi Matijong ni phai ke thomar niang mo patang ponangji laso asai laki 18 number haragat LAC lapen 19 difu LAC ke parlo along si dingpon pangchengno dalali pen Birta Live Phirangki Abraham Tiso report ভোটাৰ তালিকা আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু তাৰপিছত এতিয়া আমাৰ সেইখনৰ ওপৰত আকৌ স্পেচিয়েল কিছুমান কেম্পেইন চলি আছে আকৌ আপডেশ্যনটো চলি আছে ক্লেইমছ এণ্ড অবজেকশ্যন
হৈ আছে তাৰ ওপৰত কাৰোবাৰ যদি কোনোবাই নাম ভৰ্তি কৰিব পাৰে আৰু এইটোৰ কাৰণে আজিৰ পৰা আমাৰ আজি আৰু 1 2 3 তাৰিখলৈকে আমি প্ৰত্যেক কলেজত এইবাৰ আপোনালোকে গম পাইছে কলেজত এইকাৰণে দিয়া গৈছে যে যিসকল ব্যক্তি ধৰক 17 বছৰ পাৰ হৈছে কিন্তু 18 বছৰো হোৱা নাই আৰু অহা এপ্ৰিলৰ 1 তাৰিখত 18 বছৰ হ'ব বা জুলাই 1 তাৰিখে হ'ব সেইসকলেও মানে এইবাৰ আমাৰ ইয়াতে এপ্লাই কৰিব পাৰে ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব পাৰে ইন এডভান্স তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু এইখন ভোটাৰ তালিকা আমাৰ 1 জানুৱাৰী মাহত 1 ভিত্তিত হেৰি হ'ব আৰু 5 জানুৱাৰী তাৰিখে আমি নতুন ভোটাৰ তালিকাখন আমাৰ প্ৰস্তুত হ'ব সেইকাৰণে এইকেইদিন আমাৰ প্ৰত্যেক কলেজতে চাব স্পেচিয়েল কেম্পেইন চলি আছে যাতে সেই ল'ৰা ছোৱালীখিনিয়ে এটা গম পায় যে তেওঁলোকে এনৰোল কৰিব পাৰে আৰু আমাৰ আজিৰ পৰা চলিছে আৰু সেইটো খুব ভালকৈ ইয়াত হৈ আছে সেইটো আপোনালোকে অকণমান প্ৰচাৰ কৰিলে ভাল হয় আৰু দ্বিতীয় কথা আমাৰ এই যিখিনি ভোটাৰ তালিকাৰ যে নাম গ্ৰহণৰ সময় এতিয়া 8 তাৰিখলৈকে থাকিব তাৰপিছত এইটো বন্ধ হৈ যাব কিন্তু আকৌ যেতিয়া ভোটাৰ তালিকাখন আকৌ যেতিয়া ওলাব তাৰপিছত আকৌ এইবাৰ মানে স্পেচিয়েল ইলেকশ্যন কমিশ্যনে এইবাৰ স্পেচিয়েল এটা প্ৰভিজন ৰাখিছে যে এভৰি 3 মান্থছত এখন আকৌ এডিশ্যন হৈ গৈ থাকিব তাৰমানে এভৰি 3 মান্থছত ল'ৰা ছোৱালী আকৌ মানে সকলোৱে আকৌ সুবিধা পাব নিজৰ নামটো ভৰাবলৈ বা ক'বলৈ ট্ৰান্সফাৰ কৰিবলৈ এইখিনি আমাৰ আপোনালোকক ক'ব লগা কথা আৰু ইয়াতে আমি যিখন প্ৰেছ ৰিলিজ দিছোঁ এইখনত আমি টু ফিল আপ ফৰ্ম 6 আপোনালোকে কেনেকৈ লগ অন কৰিব লাগে ডাউনলোড ভোটাৰ হেল্পলাইন মোবাইল এপ ডাউনলোড কৰিব পাৰে ডকুমেণ্ট ৰিকুৱাৰ্ড প্ৰুফ অফ বাৰ্থ এনি ওৱান বাৰ্থ চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট লোকেল বডি মিউনিচিপাল অথৰিটি ৰেজিষ্টাৰ অফ বাৰ্থ এণ্ড ডেথ আধাৰ কাৰ্ড PAN card, driving license, certificate of class 10 or class 12 by CBSE ICSE State Education Board and Indian passport. Proof of residence or water, electricity, gas connection, bill for that address for at least 1 year. Current passbook of nationalized scheduled bank, post office, revenue department, land owning records including Kisan, Bari, Aadhaar card, Indian passport, registered rent lease deed, registered sale deed, ইত্যাদি এইখিনি ডকুমেণ্ট দিলে প্ৰুফ অফ ৰেচিডেঞ্চ আৰু প্ৰুফ অফ বাৰ্থ খালি ইয়াতে যিকোনো এখন ইয়াতে ভৰাব লাগিব তো এইখিনিয়ে আপোনালোকৰ ইনফৰ্মেশ্যন আমাৰ ইয়াতে গোটেই 3টা সমষ্টিৰ কাৰণেই হৈ আছে 18 হাওৰাঘাট আৰু 19 ডিফু 17টো বোকাজান পৰে গোটেই আমাৰ কলেজখিনিত আৰু জুনিয়ৰ কলেজত এই কেম্পেইন আমাৰ চলি আছে both private and public. Thank you. Pinya Birta, Lapuan Sington Pon Iglo, Laing Bomta, Birta Life.